যিমানবোৰ দেখিছোঁ ইয়াত চব ডাইনছৰ কণীয়ে মানে এইবিলাক বগা বগাখিনি চব ডাইনছৰ কণী জংঘলত পাৰি থৈছে এই পাৰ্কখনত। কি মজা লাগিছে। কেতিয়াকৈ কণী ফুটিব জানো গম পোৱা নাই বাৰু। ইয়াতে ওচৰত আছে এইটো এটা ডাইনছৰ কণী। Oh no! ৰেবত বৰা মিষ্টাৰ দোস্ত এইখন চা ৰাম ডাঙৰখন ৰাম চকী বুলি কয় এখন না পৰাপৰ আছে এই কেমেৰাটো চাব লাগিব তেতিয়া হ'ব। रुको जरा सबर करो बोला धक्का मुक्की नहीं करने का आराम से लेने का। हाँ এইটো এটা মূৰ্তি আছে ওপৰলৈ এনেকৈ চাই আছে কি আছে জানো কি চাই আছে সিহে জানে। কেনেকৈ জ্বলে লাইটটো কেনেকৈ জ্বলে ভাবি আছে আন্ধা মুন্ধা ये सोच रहा है लाइट कैसे जलता है। कैसे জ্বলে क्या नज़ारा है ये। से लगा हुआ है मैं चाह हूँ वीडियो मैं गई थूँ हाँ ना दोस्त कि मज़ा नज़ारा यार भाई। इसके अंदर जाने के लिए हमको परमिशन नहीं है। बात बहुत अच्छा लगता है ये। যাব পাৰিম চাগে जंगल है जंगल जंगल में मंगल है। जंगल में मंगल करने के लिए आ रहे हैं आदमी लोग। हम क्या करने के लिए हैं हम लोग देखने के लिए आ रहे हैं दोस्त। এই গছজোপা सबसे बढ़िया লাগিছে হয়নে ক দোস্ত ধুনীয়া ফটো মাৰিছো হয়নে বাৰু এইজোপা গছজোপা দেখি কিনে ভাল লাগে না। সেইটো বটলৰ ভিতৰত বটল ভৰাব দিছে মানে এইটো ডাষ্টবিন বুলি কয়। আৰু কি দেখাম আৰু দেখাবলৈ একো নাইচোন হয় নাই খালি পৰিৱেশটো ভাল লাগে আৰু কিবা এটা লোকেল কণী ক'ত গ'ল ডাইনছৰ কণীকেইটা ক'ত গ'ল ডাইনছৰ কণীকেইটা এইফালে থাকিলে এইফালে আছে ডাইনছৰ কণীকেইটা এইকেইটা ডাইনছৰ কণীকেইটা দেখাই দিওঁ সেই ইয়াত এটা ইয়াত এটা ডাইনছৰ কণী সেইটো জিৰাফ বুলি কয় তামাম ডাঙৰ জিৰাফ মানে এইটো ডাইনছৰ ইয়াত কণীয়ে কণী আছে হয়নে দোস্ত। এই দুটা ডাইনছৰ কণী সেইখিনি গোটেইখিনি ডাইনছৰ কণী আৰু ডাইনছৰ কণীবিলাক দেখিছেনে নাই দেখা পাই যে দেখিছেনে হয় নহয় দোস্ত তাৰপিছত আকৌ
তেনেকৈ আৰু আমাৰ কোনো ফেমিলি মেম্বাৰ নাই যে সেইকাৰণে আমি দুটাই আৰু নিজকে আজি অলপমান দুখী অনুভৱ হ'ল। আপোনালোকে আহিব পাৰে ইয়াত ন দোষ বাচ্চাবোৰ খেল আছে ইয়াত এইবিলাক বাচ্চা খেল এইবিলাক এইফালে যাগে না হে অকল বাচ্চা খেলাকেইটা উঠাই এটা ভিডিঅ' বনাব লাগিছে এইখিনি চাব ইয়াত বাচ্চা খেলাও আছে চাওক আপোনালোকে এখন ৰেষ্টুৰেণ্ট আছে ইয়াত আপোনালোকে খাব পাৰে আমি ডাইৰেক্ট এণ্ডিং মাৰি দিওঁ আৰু ন নে কি কওঁ দোষ এতিয়া আমি আৰু এণ্ডিং মাৰি দিওঁ য়েছ আৰু লাষ্ট মুহূৰ্তত আপোনালোকক মূৰ্তি দুটামান দেখাই দিওঁ নাম বাৰু নাজানো বাৰু এইবিলাক কি কৰি আছে ভাল লাগিছে কিবা এটা তাইৰ ওচৰত তাইৰ দূৰত কৃষ্ণৰ মূৰ্তি আছে অঁ এইজনী জোকে খালে নেকি এই ফুলত পানী দি আছে এই জোকে খালে বোলে এইজনী তৈয়াৰ আছিল আজি তেনেহ'লে সমাপ্ত কৰিম আৰু অঁ পূৰা দিওঁ এইটো ৰেবতে দিবতে মোৰো ঢালি লওঁ কেলে দে ৰেবত পূৰা দে ময়ো দিওঁ আৰু খাই লওঁ ন